হিমন্ত বিশ্ব শৰ্মাৰ মহিমা অপাৰ। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৈছিল যে মাদ্ৰাছা এনেকুৱা এটা আধ্যাত্মিক শিক্ষাৰ কেন্দ্ৰ, যি আধ্যাত্মিক শিক্ষা কেন্দ্ৰ হাইলাকান্দিত থাকিলেই নহ'ব, মই গুৱাহাটীত কৰিম। নীতিশ কুমাৰলৈ কিয় যাব লাগে? এই হিমন্ত বিশ্ব শৰ্মা এইজনেই। আজি এটা ৰূপ, কালি এটা ৰূপ। এবাৰ তেওঁ কিবা পানীৰে কাৰ গৈছিল, তেজ গৈছিল, এইবিলাক কথা কোৱা নাছিল। সেইজনেতো এতিয়া ওলোটা। তেওঁলোকৰ উত্তৰবিলাক দি থাকিলে মই তেওঁলোকৰ ফাণ্ডত পৰা হয়। ৰাইজে বুজি পাইছে নহয়। সেইকাৰণে তেওঁ এতিয়া আপোনাৰ এই যোৰহাটত কিয় হাৰিলে ইমানখিনি কৰাৰ পিছত? ধুবুৰীত কিয় হাৰিলে তেওঁৰ বন্ধু? গতিকে তেওঁৰ মুখখন চাবচোন এতিয়া। আজি এটা, কালি এটা, প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ ভুল হৈ আছে। গতিকে তেওঁহে কৈ আছিল মাদ্ৰাছা এটা আধ্যাত্মিক কেন্দ্ৰ। আধ্যাত্মিক কেন্দ্ৰ এনেধৰণৰ আজিৰ দিনত মাদ্ৰাছা থাকিলে মানুহবিলাকে আধ্যাত্মিকতাৰে মানুহৰ সেৱা কৰিব পাৰে। মই হাইলাকান্দিৰ পৰা আনি পেলাই গুৱাহাটীত মই প্ৰতিষ্ঠা কৰিম, তৰুণ গগৈ ডাঙৰীয়াক মই ক'ম। আজি সেইজনে একদম সেইবিলাক মই দিল্লী গৈ আছোঁ নহয়, মোক এই কেইটামান দিনেই হৈছে। মই সেই কেছেটবিলাক বজাই দিল্লীত দেখাই দিম নহয় তেওঁৰ ৰূপটো, তেতিয়াহে বুজি পাব। তেওঁৰ কি ৰূপ আছিল তেতিয়া। তেওঁৰ আগৰ ৰূপ, এতিয়াৰ ৰূপটো তেতিয়াহে চিনি পাব। বহুতে নাপায় নহয় তেওঁ কি কৈ আছিলে। তেতিয়া তৰুণ গগৈ সকলোতকৈ তেল মাৰা মানুহটোৱে তেওঁ আছিল, আমাতকৈ বেছি তেল মাৰা। এতিয়া তৰুণ গগৈ বেয়া হ'ল, কন্দুৱাই দিছে। এই দিন সদায় নাযায় নহয় এনেকৈ। উল্টা আৰম্ভ হৈছে এতিয়া আৰু। এতিয়া উল্টা আৰম্ভ হৈছে। গৌৰৱ গগৈৰ চাহটোকে বাঘটো দেখা আৰম্ভ হৈছে। কংগ্ৰেছৰ চাহটোকে বাঘটো দেখা আৰম্ভ হৈছে এতিয়া।